Hello friends, welcome to Gitanjali Kitchen and Vlogs. আৰু আজি মই লৈ আহিছো পিঠাগুড়িৰ কেক ৰেচিপি এটা। আশা কৰিছো আপোনালোকে ভাল পাব আৰু পিঠাগুড়ি কেকটো খাবলৈ খুবেই ভাল হয়। ঘৰত এবাৰ ট্ৰাই কৰিব। গতিকে আহকচোন ভিডিওটোৰ মাজলৈ যাওঁ। এয়া মই প্ৰথমতে কেক বনাবৰ বাবে কেক টিনটো ৰেডি কৰি লৈছো। কেক টিনটোত অলপমান তেল দি ভালদৰে এনেদৰে সানি লৈছো। আৰু এখিলা কাগজ কাটি পিনি কাগজখিলাটো তেল দি দিছো আৰু ভালদৰে ব্ৰাছেৰে সানি লৈছো। এতিয়া মই কেকৰ কাৰণে বেটাৰখিনি বনাই লম। তাৰ বাবে প্ৰথমতে মই দুটা কণী লৈছো। কণীকেইটা ভাঙি মই বাটি এটাত লৈ লৈছো আৰু এতিয়া ভালদৰে ফেটি লৈছো। আৰু কণীকেইটা ফেটি হোৱাৰ পাছত এইটো জোখৰ কাপটোৰে মই আধা নহয় আধাতকৈ অকণমান বেছি গুড়ি চেনি দি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ আৰু এইখিনি খুব ভালদৰে ফেটিব লাগে। আৰু এতিয়া ইয়াতে মই সৰু কাপেৰে আধা কাপ ৰিফাইন দি পিনি গোটেইখিনি আকৌ মিক্স কৰি ল'লোঁ ভালদৰে। এতিয়া সেই একেটা কাপেৰে একাপ পিঠাগুড়ি লৈছোঁ আৰু পিঠাগুড়িখিনি যিটো কাপত লৈছিলোঁ তাৰ আধা কাপ ময়দা দি দিছোঁ। 1 চামুচ বেকিং পাউডাৰ আৰু 4/1 ভাগ বেকিং সোডা দিছোঁ আৰু গোটেইখিনি এতিয়া ভালদৰে চালি ল'ম। এনেদৰে চালি ল'লে আচলতে গোটেইখিনি ধুনীয়াকৈ মিহিকৈ হৈ যায়। আৰু এতিয়া মই গোটেইখিনি মিহলাই ল'লোঁ আৰু বেটাৰটো অলপ টান হৈ আছে, সেইবাবে অলপ গাখীৰ দি ল'লোঁ। গাখীৰ আপোনালোকে যিমানখিনি প্ৰয়োজন হয় সিমানখিনি দি ল'ব। এয়া মোৰ বেটাৰখিনি ৰেডি হ'ল। ইমানটো জোখত ৰাখিলেই হ'ব, ইয়াতকৈ বেছি পনীয়া বা বেছি ডাঠ কৰিব নালাগে। এতিয়া মই এমুঠিতকৈ কম শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। নাৰিকলৰ গুড়ি দিলে খাবলৈ ভাল লাগে, নিদিলেও একো নাই। এতিয়া গোটেইখিনি আকৌ এবাৰ ভালদৰে মিহলাই লৈছোঁ। এইখিনি হৈ গ'ল। এতিয়া মই কেকৰ বাতিটো লৈ লৈছোঁ আৰু বেটাৰখিনি তাত ঢালি দিছোঁ। এতিয়া অলপমান থেপথেপাই দিছোঁ যাতে যিখিনি এয়াৰ বাবলছ থাকে সেইখিনি ওলাই আহে। আৰু এফালে গেছত মই চচপেন এটা 5 মিনিটমানৰ বাবে প্ৰিহিট হ'বলৈ দিলোঁ আৰু এডাল ষ্টেণ্ড দি দিছোঁ। চচপেনটো গৰম হৈ গৈছে যিহেতু 5 মিনিট হ'ল মই গেছত পতা। এতিয়া মই কেকৰ বাতিটো লাহেকৈ বহুৱাই দিলোঁ। এতিয়া ঢাকোনখন লগাই দিছোঁ আৰু এইটো প্ৰায় 35 মিনিট লাগিব। এতিয়া 30 মিনিটৰ পাছত মই এবাৰ ঢাকোনখন উদঙাই চাইছোঁ। এয়া খুব ধুনীয়াকৈ ফুলি আহিছে কেকটো। আৰু 5 মিনিট সময় মই ৰাখি দিম অকণমান ৰঙচুৱা ধৰণৰ হ'বলৈ। 5 মিনিট হৈ গ'ল আৰু চব ধুনীয়াকৈ ৰঙচুৱা ধৰণৰ হৈ আহিছে। কেকটো সিজিছে নাই চাবৰ বাবে এখন চুৰি কটাৰী লৈছোঁ আৰু এয়া সোমোৱাই দিছোঁ। এয়া চব চুৰি কটাৰীখন যদি ক্লিন হৈ আহে নহয় তেতিয়া খুব ধুনীয়াকৈ হৈ যায়। মোৰ সিজি গ'ল বাবে ক্লিন হৈ আহিলে। আৰু কেকটো এতিয়া মই প্লেট এখনত উলিয়াই লৈছোঁ। কেকটোৰ বাতিটো গৰমেই হৈ আছে অলপ, কিন্তু খুব ধুনীয়াকৈ ওলাই আহিছে। আচলতে মই এনেকৈ চুৰি কটাৰী মাৰিবলগীয়া হোৱাই নাই। এয়া চব কি ধুনীয়াকৈ ফুলি হৈছে, ইমান ধুনীয়া হৈছে। আৰু এয়া মই আচলতে কেক কাটি দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখাবলৈ নাপালোৱে। আমাৰ ল'ৰা ছোৱালীকেইটা খেলি আহি পাই গ'লি আৰু তাহাঁতি কেক কটাত লাগি গ'ল। ল'ৰাটোৱে মানে কেক খোৱাতকৈ সি কাটি খুব ভাল পায়। আৰু এপিচ মই এয়া দেখাইছোঁ, চব ইমান ধুনীয়া আৰু কোমল হৈছে। পিঠাগুড়িয়ে বনাইছে বুলি আচলতে দেখিলে কোনেও নকয়, খাবলৈও একেবাৰে মানে পিঠাগুড়িৰ নিচিনা নালাগে। আৰু মোৰ ছোৱালীজনীয়ে এয়া ফ্ৰেণ্ডৰ লগত কেক শ্বেয়াৰো কৰিলে।
আৰু সিহঁতেও ভাল হৈছে বুলি কৈছে। ভাল লাগে এনেকৈ বনাই কিবা এটা খুৱাবলৈ পালে। আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ' লৈ পুনৰ লগ হ'ম। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব।